নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলটোলৈ। আজি মই আপোনালোকক লৈ যাম আমাৰ বিদ্যালয়ত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভা অৰ্থাৎ এনুৱেল স্পৰ্টছ ডেৰ সেই সপ্তাহটোলৈ। এই আসলতে এটা খুবেই সুন্দৰ সপ্তাহ আছিল। ইয়াত কেৱল খেলৰ অনুষ্ঠানেই নাছিল, ইয়াত আছিল উৎসাহ, আনন্দ, দলগত ভাৱনা আৰু স্মৃতিৰে ভৰা সেই সপ্তাহটি। ভিডিঅ'টোত আপোনালোকে দেখিব পাৰিব বিভিন্ন ধৰণৰ খেলত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ উৎসাহেৰে অংশগ্ৰহণ কৰিছে। কাৰোবাৰ মুখত উত্তেজনা যদি কাৰোবাৰ মুখত আত্মবিশ্বাস আৰু সকলোৰে মনত আছিল কেৱল খেলৰ স্পিৰিট আৰু আনন্দ। আৰু এটা কথা, স্পৰ্টছ ডে মানে কেৱল জয় বা পৰাজয় নহয়, ই মানে ইয়াত অংশগ্ৰহণ কৰা, শৃংখলা বজাই ৰখা, সহনশীলতা আৰু একেলগে আগবাঢ়ি যোৱা এটা স্পিৰিট। খেলপথাৰখন দেখিছেই নহয়, ভৰি আছিল বিভিন্ন চাপৰিৰ শব্দৰে, হাঁহি, উৎসাহ আৰু অসংখ্য সুখৰ মুহূৰ্তৰে। সাবি এবার কামা এরা দেনি কি আর কোন ফেলে চাই কে ফেলেছে ফেলেছে হ্যাঁ এখন খেলা ইন্টারেস্টিং আরে বিপ্লব কইলে কথা কইলে ভাই বাস। আৰু আহি পৰিল আটাইতকৈ অপেক্ষিত অংশ, সেয়া হৈছে পুৰস্কাৰ বিতৰণ অনুষ্ঠানটি। এইফালে আকৌ খানাৰ যা যোগাৰ চলি আছিল, আনফালে ল'ৰা ছোৱালীখিনিয়ে পুৰস্কাৰৰ বাবে অপেক্ষাত বহি আছিল। আকৌ আমি এইফালে মিলাই আছোঁ যে কোনে কি পুৰস্কাৰ পাইছে তাৰে লিষ্টটো বনাই আছিলোঁ। গতিকে পুৰস্কাৰ হাতত লৈ ছাত্ৰ ছাত্ৰীসকলৰ মুখত দেখা পোৱা সেই সুখ সঁচাকৈ মন চুই যোৱা আছিল। মোৰ মতে প্ৰত্যেক অংশগ্ৰহণকাৰীয়ে বিজয়ী, ইয়াত কোনো জয় পৰাজয় কোনো কথা নাহে। গতিকে এয়া আমি পুৰস্কাৰসমূহ এনেদৰে ধুনীয়াকৈ সজাই থৈছোঁ। সকলোকে কিবা নহয় কিবা এটা দিয়াৰ আমি চেষ্টা কৰিছোঁ। তাৰপিছতে এই দিনটোৱে আমাক মনত পেলালে যে বিদ্যালয় জীৱন মানে কেৱল পুথি নহয়, ই মানে এক স্মৃতি, বন্ধুত্ব আৰু আনন্দৰে ভৰা শিক্ষা। কেৱল শ্ৰেণীকোঠাতে আবদ্ধ নাথাকি আৰু পাঠভিত্তিক শিক্ষাকেই গুৰুত্ব নিদি আমি খেলা ধূলাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজন। আমি সকলোৱে জানো ই আমাৰ শৰীৰ চৰ্চা, আমাক আত্মবিশ্বাস আৰু এজন ভাল নাগৰিক হ'বলৈও শিকায়। গতিকে এই ভিডিঅ'টিৰ যোগেৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আমাৰ বিদ্যালয়ত কেনেধৰণে আমি অনুষ্ঠানসমূহ পালন কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি ভাল পাব আৰু এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম। গতিকে ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। গতিকে আজিলৈ আহিলোঁ।